সিদিনা আছিল সোমবাৰ, মোৰ কলেজৰ প্ৰথমটো দিন। চাৰিওফালে যেন এক নতুনত্বৰ সুবাস। কলেজৰ চৌহদতে ফুলি আছে ধুনীয়া সোণাৰু কেইজোপা। ৰাজু, সুনীল আৰু অৰূপ সকলো বহি কথা পাতি আছিল। সেইদিনা মই গৈ পোৱাত অলপ পলম হৈছিল। আহিলি আহিলো দে। এইটো মই ফোন কৰি আছিলো, তই যেন ফোনটো ৰিচিভ নকৰিলি। মই মোবাইলটো চাৰ্জত থৈ এফালে গৈছিলো। আৰে মোবাইলটো চাৰ্জত থৈ ক'ৰবাত ফুৰিবলৈ যায় নেকি? কিবা আজি ইমাৰ্জেঞ্চি কাম থাকিলেহেঁতেন। চৰি ইয়াৰ। তেনেদৰে আমি সকলোৱে কথা পাতি আছিলোঁ। ঠিক তেনে সময়তে কেইজনীমান ছোৱালী নতুনকৈ কলেজলৈ আহিল। তাৰ মাজৰে এজনীয়ে যেন মোৰ হৃদয়ত এক নতুন জোৱাৰ তুলিলে। সাধাৰণ ছোৱালী, কাণত ফুলি এযোৰৰ বাদে অন্য একো ষ্টাইল কৰা নাই তাইও মোক এবাৰ লাজকৈ চাই পাৰ হৈ গ'ল। হেল্ল', কি কৰিছ তই? এই উঠনি দিয়া নোটকেইটা কপি কৰি আছো। কচোন। অথনি দিন ছোৱালীজনী কলেজত দেখিছিলো, কোন হয়নো তাই? তাই যিটো মোলে চাই মিচিকে আহি মাৰিলে, মোৰ এফালে কলিজা তাই আজৰি লৈ গ'ল। তই তাৰ মানে প্ৰেমত পৰিলি ন? তাইৰ লগত লাগি লাভ নাই। তাই বহুত ধনী ঘৰৰ ছোৱালী, মই তাইক ভালদৰে চিনি পাওঁ। কি? তই তাইক সঁচাকে চিনি পাৱ নে? তাই ধনী হলেও মোৰ একো নাই, খালি তাইৰ নামটো কচোন। তাইৰ নাম পিয়া বৰা। তই তাইৰ নাম FB চাৰ্চ কৰিলে পাই যাবি। আৰে ভাই, তোক মই কেনেকে ধন্যবাদ জনাম? থেংক ইউ so much। হ'ব দে, তই খালি মই নাম্বাৰ দিয়া কথা তাইক ভুলতো নকবি, আৰু অলপ সাৱধানে চলিবি। হ'ব দে, তাইক তোৰ কথা নকওঁ বাৰু। বাই। ৰচন তোক দেখোন এই ল'ৰাটোৱে বৰ বেলেগকে চাই গ'ল। ধেত পাগল নি? তাই ঠিকে কৈছে, তাৰ লগতো কিবা এটা আছে ন। এই তহঁত পাগল দুজনীৰ পৰা শান্তি নাই আৰু। তোক দেখোন এই ল'ৰাটোৱে বৰ বেলেগকে চাই গ'ল। তাৰ লগতো কিবা এটা আছে ন।
ঐ ৰাজু, ই যে হৈ পিয়া নামৰ ছোৱালীজনী, তাইৰ লগত লাগি লাগি পতাই দিলে নহয়। আৰে ভাই, তই মোক কথাটো এতিয়ালৈকে যে কোৱা নাই। এই ৰচোন, কম কম বুলি ভাবিয়ে আছিলোঁ। কালি সুধিছোঁহে, মই ভাবিলোঁ তহঁতক এই কথাটো গৰমে গৰমে নকওঁ, অলপ লাহে লাহে কম বুলি ভাবিছিলোঁ। আৰে মইতো তোৰ মৰমৰ বন্ধু, তই মোক চব কথাবোৰ পৰা মই কাকো নকওঁ নহয়। হ'ব দে, তহঁতি এটা গম পালি নহয়। ঐ ৰাহুল, তোক এই সৰুপে আগতেই কৈছে তাই বহুত ধনী ঘৰৰ ছোৱালী, গতিকে অলপ সাৱধানে চলিবি। সেই তাই তেনেকুৱা ছোৱালী নহয়, যদি ক'লে বুজি নাপাওঁ কেলে, তাই বহুত ভাল ঘৰ ছোৱালী হয়। তই একেদিনাই ছোৱালী চিনি পাই গলি ন? আৰে ৰাহুল, তই মোলৈকে চাচোন, ইমান জনী যে ছোৱালী পতালো, আঙুলি মূৰত গণি শেষ কৰিব নোৱাৰি। মই প্ৰথমে হৈ নন্দিতা নামৰ হৈজনী চালো, তাইও মোক এৰি থৈ গুচি গ'ল। তাৰ পাছত সীমা শিৱানী কিমান যেন চালো, তই ভাবিছাচোন, চবেই মোক এৰি থৈ গুচি গ'লো। এ হ'ব হ'ব, তই এতিয়াতো কম চেনিয়াম নহয়। ৰূপালী, নিশা আৰু সেই মুনমিৰ লগতে তই কথা পাতি নাথাক জানো? এইটো মোক সকলোৱে চেনিৰাম বুলি কয় ন, আৰু এইটো বয়স কৰি কেতিয়া কৰিবি হা? এয়া দেখিছনে, ইও মোক চেনিৰাম বুলি কৈ থৈ গ'ল। হেল্ল' প্ৰিয়া, আজি 2টামান বজাত ৰেষ্টুৰেণ্টত ওলাই যাম বোলা। যাব পাৰি। তেন্তে তুমি এটা কাম কৰা, মই 1:30 বজাত ঘৰৰ পৰা ওলাই যাম, তুমি 4 ওলাই আহিলেই হ'ব। অ'কে অ'কে বাবা। পাৰিবা নহয় ওলাই আহিব? পাৰিম বাৰু। ঠিক আছে দিয়া, বাই। কি খাবা কোৱা? দিয়া আৰু কিবা এটা অৰ্ডাৰ। ৱেটাৰ, ৰাহুল, তুমি আমাৰ ৰিলেশ্যনটোৰ কথা ফেমিলিক ক'ব পাৰিবানে? নিশ্চয়, এদিনটো ক'বই লাগিব। কেতিয়া যাম কোৱা? মই বিএটো কমপ্লিট কৰি লওঁ। ঠিকেই কৈছা তুমি। দে দেতো। আৰে বাবা, নেক্সট মান্থত মোৰ বাৰ্থডে নহয়, মনত আছে নাই তোমাৰ? কিয় মনত নাথাকিব তোমাৰ বাৰ্থডে কথা? পিছে এইবাৰ মই তোমাক স্পেচিয়েলি কিবা দিম বুলি ভাবি থৈছোঁ, তুমি ল'ব লাগিব আকৌ। আৰে বাবা, কিয় নল'ম ন? তুমি যেতিয়া তাকে ল'ম ন। পিছে এতিয়া অলপ সোনকালে যাওঁ ব'লা। ব'লা। এইদৰেই তাই আৰু মোৰ মাজত সকলো সময়তে কথা বতৰা হৈ থাকিল। তাই মাতটো নুশুনাকৈ যেন মই অলপো সময় থাকিব নোৱাৰা হলো। সকলো সময়তে কেৱল তাই আৰু তাই। অতি কম দিনৰ ভিতৰত তাই মোৰ বহুত আপোন হৈ পৰিল। হেল্ল' প্ৰিয়া, কোৱা। তুমি মোক অহাকালি লগ কৰিব পাৰিবা নেকি? অ'কে পাৰিম বাবা, কিন্তু ক'ত লগ কৰিব লাগিব? প্ৰাকলৈকে আহিবা, তাতে লগ কৰিম। মোৰ লগৰ এজনো যাব, তোমাৰ লগত সি চিনাকি হ'ব বিচাৰিছে। তাকো লৈ যাম, তুমি কিন্তু আহিবা। হ'ব দিয়া, বাই বাই, লাভ ইউ, গুড নাইট। কি হ'ল তোমাৰ ইমান দেৰি হ'ল যে? চৰি, পিছে মোৰ বন্ধু অৰ্ণৱ কলিতা, ইয়ে গুৱাহাটীতে বিজনেছ কৰে। অৰ্ণৱ, এয়া প্ৰিয়াৰ বৰা। হাই। হাই।
হেল্ল' কি কৈছা তুমি এনেই আছোঁ চাহ খালা না খালোঁ শুনা না মোৰ অলপ ইম্পৰ্টেণ্ট কাম আছে মই তোমাক পাছত কল কৰি আছোঁ হা কি হ'ল আজি প্ৰায় ইমান সময় মেছেজ এটাও কৰা নাই যে তাইৰ গা ভাল নহয় নেকি বাৰু আগতেতো তাই প্ৰতিদিনে ফোন SMS কৰি জগাই দিয়ে আজি কি হ'ল আকৌ ময়ে ফোন এটা কৰোঁচোন The person you have called is speaking to someone else. তাই ৰাতিপুৱাই কাৰ লগত ইমান বিজি আছেনো The person you are trying to call is currently busy. হেল্ল' কাৰ লগত বিজি আছিলি তই অথনিৰ পৰা তোক ফোন কৰি আছোঁ প্ৰতিবাৰে বিজি পাইছেনে তোক মাহীয়ে ফোন কৰিছিলে কোৱা কি হ'লনো ইমান কল কৰি থাকিবলৈ একো হোৱা নাই সদায় তই মোক ফোন কৰি জগাই থাক আজি আকৌ কি হ'ল কালি ৰাতিও যেন কথা নাপাতিলা কিয় এনেই মন নগ'ল হয় নেকি বাৰু এতিয়া কি কৰিছ এনেই আছোঁ The person you have called is speaking to someone else. ঐ ৰ'বা মোৰ আৰ্জেণ্ট কল এটা আহিছে কাৰ লগত বিজি আছিলা নাই লগৰজনীয়ে কল কৰিছিলে এতিয়া কোৱা কি কৰি আছা এতিয়া তাই দিনক দিনে মোৰ লগত কথা পাতিবলৈ এৰি দিছে
তাইৰ ওচৰত যেন মোৰ গুৰুত্ব নাইকিয়াৰ দৰে হৈ পৰিছে। আগতে তাই পুৱা গধূলি মোৰ লগত কথা নপতাকৈ একোৱেই নকৰে। আনকি মই কেতিয়াবা সময় দিব নোৱাৰিলে তাই মোক অভিমান কৰিছিল। কিন্তু আজিকালি তাই কাৰ লগত ইমান ব্যস্ত থাকে? পুৱা গধূলি তাই ফোন SMS একো এটা নকৰে। ঐ ৰাহুল, কি হৈছে? মনটো মাৰি আছ যে? আৰু চাহ খাবলৈ ক'লো চাহো নাখালি কিয়? একো হোৱা নাই অ'। ৰাহুল, তোৰ কিবা হৈছে নেকি? একো নাই হোৱা বুলি ক'লে বুজি নাপা নেকি তুমি? ৰাহুল, তোৰ কিবা এটা নিশ্চয় হৈছে। কি হৈছে কচোন? জানো অনু, আজিকালি প্ৰিয়াই মোলৈ ফোন মেছেজ একো নকৰা হ'ল। বাৰু ৰাহুল কচোন, কেতিয়াৰ পৰা প্ৰিয়াই ফোন মেছেজ নকৰা হ'ল? সেইদিনাখন সেইদিনাখনৰ পৰাই নকৰা হ'ল। অ' হয় নেকি? কেছটোতো তাতে আছে। আৰে তাই হ'ল বহুত ধনী ঘৰ ছোৱালী, আৰু সেইবাবে তোক মই কৈছিলো তাইৰ পৰা অকমান সাৱধানে চলিবি। তাই তেনেকুৱা ছোৱালী নহয়। তই কি বুজিবি হা? এতিয়াতো গম পালি ন? এতিয়া এইবোৰ কথা চিন্তা কৰি নাথাকিবি, আমি যাওঁ বৈ। বল বল। আজি 21 জুলাই। ঐ শুনচোন, ঐ শুন না। শুন না। এইবোৰ কি দেখিছো প্ৰিয়া? যি দেখিছ সঁচা দেখিছ ৰাহুল। আমি ৰিলেশ্যনত অহা 1 month হৈ গ'ল। কি? অ' ৰাহুল, তই শুন না ভাই। তই মনে মনে থাক, তোক মই বন্ধু বুলি ক'বলৈ লাজ লাগিছে। আজি তোক তই ধৈৰ্য নহবি ৰাহুল, আমি যাওঁ বল এতিয়া। নিজানৰ কোনোবা দলঙেৰে তুমি নামি আহিছিলা, কুঁৱলীৰে চেঁচা ফালে সেমেকালে ভাল পোৱা। ৰাহুল, তই এজনী ছোৱালীৰ কাৰণে কিয় নিজৰ জীৱনটো ধ্বংস কৰিব খুজিছ? আমাৰো নাই, তথাপি আমি মৰি গৈছো নেকি? চাওঁ। জানো ৰূপ, তাইক মই বহুত ভাল পাইছিলোঁ,
তাই মোক এৰি থৈ যাব নোৱাৰে বজাৰত বহুতো পুতলা আছে কিন্তু তাই মোকহে খেলিবলৈ পালে হ'ব দে ৰাহুল নেকান্দিবি ব'ল আমি ভিতৰলৈ যাওঁ তাই মোক এৰি থৈ যাব নোৱাৰে তাই এদিন মোৰে হ'ব চাই থাক তই অৰ্ণৱ তুমি ক'ত আছা পাপাই দিয়া কাম এটাত অলপ ওলাই আহিলোঁ মই এতিয়া ড্ৰাইভিং কৰি আছোঁ তোমালৈ পাছত কল কৰিম অঁ হ'ব দিয়া কোনে ফোন কৰিছিল ন তোমালৈ মামাৰ ছোৱালীয়ে ফোন কৰিছিলে আচ্ছা কোন হয় বাৰু তাই অৰ্ণৱে আজি মোক কিয় ফাঁকি দিলে বাৰু মইতো অৰ্ণৱৰ কাৰণে ৰাহুলকো বিশ্বাসঘাতকতা কৰিলোঁ কিন্তু আজি নাই সি তেনেকুৱা কৰিব নোৱাৰে মই তাক কল এটাকে কৰোঁ কি কৰিছা তুমি পাপাই দিয়া কামটো কৰি এয়া জাষ্ট আজৰি হৈ আজি দিনত দেখা ঘটনাটো সঁচা নে কি দেখিলা তুমি দিনত হোৱাটছএপৰ ফটোটো কপি থৈছোঁ তুমি কেনেকৈ দেখিলা এইবোৰ মই কেনেকৈ দেখিলোঁ বাদ দিয়া তাই তোমাৰ কোন হয় সেইটো কোৱা সঁচাকৈ কোৱা হয় তাই মোৰ লাইফলাইন হয় কি তুমি মোৰ লগত কিয় খেলিলা কিয় তুমি মোক মিছা সপোন দেখুৱালা তুমি মোক ক্ষমা কৰি দিবা মই ৰাহুলৰ কথা পেলাব নোৱাৰোঁ আৰু সি বহুত ভাল ল'ৰা তুমি আকৌ তাৰ লগত ৰিলেশ্যনত আহা নহ'লে সি বহুত ডিপ্ৰেশ্যনত আছে সিদিনা সি মোলৈ ফোন কৰিছিলে হেল্ল' ৰাহুল ক অৰ্ণৱ মই প্ৰিয়াক বহুত ভাল পাওঁ তাই অবিহনে জীয়াই থকাৰ কথা মই ভাবিবই নোৱাৰোঁ কিন্তু তাই এতিয়া মোৰ হৈ থকা নাই যিহেতু তাই তোৰ হ'ল গতিকে তাইক সদায় তুমি যদি অকলশৰীয়া অনুভৱ কৰিবা মোক মনত পেলাবা মই সদায় অপেক্ষা কৰিম তোমাৰ বাবে মই কৈছিলো নহয় প্ৰিয়াই ফোন কৰিব বুলি চা এয়া তাইয়ে ফোন কৰিছে চাওঁ সঁচাই কৈছে নেকি
তক পাতগে যা। হেল্ল' ৰাহুল, তই ভালে আছনে? মই আছো আৰু তই ভালে আছনে প্ৰিয়া? মই মৰি মৰি জীয়াই আছো ৰাহুল। তই মোক আগৰ দৰে পাগলী বুলি মাতিবি? কিয় নামাতিম পাগলী? তই মোৰ হিয়াৰ মাজত সদায় পাগলজনীয়ে হৈ থাকিবি। তই মোক ক্ষমা কৰি দিব পাৰিবিনে বাৰু? মোৰ বহুত ভুল হৈ গ'ল। ক্ষমা খুজি মোক লাজ নিদিবি আৰু তই। তোৰ প্ৰতিটো কামেই দেখোন সৰু ছোৱালীৰ দৰে, গতিকে ভুল হোৱাটো স্বাভাৱিক। তই কিয় কান্দিছ পাগলী? তোক মই কোৱা নাছিল জানো যে তোৰ চকুত মই কোনোদিনে চকু পানী চাব নিবিচাৰো? পাগল, তই মোক এতিয়াই লগ কৰিব পাৰিবিনে? মিডি এটা মই গৈ আছো ৰ। তই কিয় কান্দিছ পাগলী? পাগলটো মোৰ নালাগে তোমাতকৈ বেছি, নালাগে তোমাতকৈ কম, লাগিব তোমাকেই মোৰ জান, মই তোমাৰেই হম। নালাগে এনে এদিন যদিও কাষত তুমি নাই, বিচাৰি বিচাৰি আনিম, ৰাখিম লুকুৱাই। নালাগে তোমাতকৈ বেছি, নালাগে তোমাতকৈ কম,